এনডিএৰ প্ৰাৰ্থী যিসকল আছে বিজেপিৰ প্ৰাৰ্থী এজিপিৰ প্ৰাৰ্থী আৰু ইউপিপিৰ প্ৰাৰ্থী ইয়াৰ বাহিৰে বাকী প্ৰাৰ্থীসকলক ৰাইজে বিকল্প হিচাপে লোৱা নাই। ইয়াত এটাই মানে ৰাইজে ডিচিশ্যন লৈছে যে এনডিএক এইবাৰ জয়যুক্ত কৰাব। ইয়াৰ মূল কাৰণটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু চবেই বিচাৰিছে সকলো ভাৰতীয় মানুহে বিচাৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে। আৰু এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি পাইছোঁ যিজনে নেকি সদায় দৰিদ্ৰ মানুহৰ কথা চিন্তা কৰে আৰু ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ কাৰণে চিন্তা কৰে। গতিকে এনেকুৱা এটা ভাল দিন, ভাল পৰিৱেশ, ভাল সময়টো কোনো হাতৰ পৰা যাবলৈ নিদিয়ে। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে মনটো জয় কৰিছে আৰু সেইকাৰণে আজি সকলো মানুহে এনডিএৰ কেণ্ডিডেট ইয়াত বিজেপিৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক পদুম ফুলত ভোট দিব। কোকৰাঝাৰত আমাৰ ইউপিপিএলৰ কেণ্ডিডেট এনডিএৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব আৰু ঠিক তেনেধৰণৰ বৰপেটাত মানে এজিপিৰ কেণ্ডিডেটক ভোট দিব। তেনেকুৱা ৰাইজে এতিয়া ডিচাইড কৰিছে। তো সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3টা বছৰত যিমানখিনি কাম কৰিলে স্বাধীনতাৰ 70 বছৰ 75 বছৰত ইমানখিনি কাম কোনোদিন ৰাইজে দেখিবলৈ পোৱা নাই। গতিকে সাধাৰণ মানুহৰ কাৰণে ৰাইজৰ কাৰণে ইয়াতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে। এইকাৰণে এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ কথাটো ক'বলৈ গ'লে ইয়াত মোৰ প্ৰতিদ্বন্দ্বী হ'ব লাগিছিলে BPF, কিন্তু এতিয়া BPF কোনো দূৰত কোনো ছবিত নাই। তেখেতসকলৰ হাহাকাৰ হৈছে নিজৰ দলত আৰু কোনো মানুহ থাকিব বিচৰা নাই। হয় ইউপিপিএলত নহ'লে বিজেপিত তেখেতসকলৰ মানুহবিলাক আহিব বিচাৰিছে। সেইকাৰণে আজিৰ পৰিৱেশটো চাই পেলাই মই বিটিআৰৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে ইয়াত BPFৰ যিটো ছবি নাঙল সেইটো লৈ পেলাই নেক্সট ইলেকশ্যন খেলিবলৈ মানুহে নাপাব। বাকী অসমৰ ক্ষেত্ৰতো আৰু মই ক'বই নালাগে, আপোনালোকে দেখিয়ে পাইছে। চ' গতিকে এই নিৰ্বাচনটো খুব এটা সুন্দৰ নিৰ্বাচন আৰু সেইটো এনডিএৰ কাৰণে নিৰ্বাচন। মাৰ্জিন কিমানমান হ'ব? বহুত মাৰ্জিন, 2.5-3 লাখৰ বেছি হ'ব ইয়াত। আগতেও মানে অলপ প্ৰতিদ্বন্দ্বী থকা সময়তে বহুত মাৰ্জিন পাইছে। এতিয়াতো আৰু কোনো প্ৰতিদ্বন্দ্বীয়ে নাই, একচেটিয়া নিৰ্বাচন হৈ আছে। BPFৰ নেতা চন্দন ব্ৰহ্মই আপোনাৰ ইউপিপিএলত যোগদানৰ কথা চলি আছে কি? তেখেতে প্ৰেছ মিট কৰি কৈছে যে 12 তাৰিখে তেখেতে জইন কৰিব আৰু এইটো আমাৰ কাৰণে নহয়, এইটো হাগ্ৰামা মহিলাৰ কিছুমান ভুল ডিচিশ্যনৰ কাৰণে। কাৰণ তেখেতেও তেখেতৰ দীঘলীয়া সময়ত সতীৰ্থ হিচাপে সংগ্ৰামী হিচাপে সতীৰ্থ আছিলে, চৰকাৰ চলোৱাত সতীৰ্থ আছিলে, বহুত কাম তেখেতে কৰিছিলে আৰু যেতিয়া চুক্তি হ'বলৈ গৈ আছিলে 2003 চনত ইয়াত একজন মূল কাণ্ডাৰী তেখেতেও আছিলে। গতিকে পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো একনায়কত্ববাদ যিটো ৰাজতন্ত্ৰৰ নিচিনা কৰিলে ইয়াত সকলো এজনকৈ আজি এৰি আহিছে আৰু কেইদিনমান ৰখক আপোনালোকে, তেখেতৰ দলত তেখেতৰ পৰিয়ালৰ বাহিৰে আৰু কোনো নাথাকিব। থেংক ইউ।